নমস্কাৰ স্পটনিউজ অসম চাই থকাৰ বাবে ধন্যবাদ। আজি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছোঁ দুগৰাকীকৈ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ অভিনয় শিল্পী। আমি তেখেতসকলৰ পাৰফৰ্ম আমি শুনিম, তাৰ সমান্তৰালভাৱে দুই এটি কথাও আমি পতাৰ যত্ন কৰিম। আমি প্ৰথমে পৰিচয় কৰিব পাৰিছোঁ, তুমি যিহেতু ধৰিত্ৰী বৰ্মন হয়নে? তোমাৰ ঘৰ ক'ত হ'ল? হয়, মোৰ ঘৰ হৈছে নাহৰবাৰী। নাহৰবাৰী কোন জিলা হ'ব? ওদালগুৰি জিলা। ওদালগুৰি জিলা, ঠিক আছে। আৰু উপমা ডেকা, তোমাৰ ঘৰটো? মোৰ ঘৰ কলাগাঁও নাহৰবাৰী। কলাইগাঁও নাহৰবাৰী, তাৰমানে জিলা ওদালগুৰি। দুয়োগৰাকী ঘৰ ওচৰা ওচৰি হ'ব। এই যে অভিনয় কথাটো আমি আলোচনা কৰিব পাতনিতে বিচাৰিছোঁ, আৰু ইউটিউব চেনেলতো জড়িত হৈ থকা হৈছিল হয়নে? কেতিয়াৰ পৰা ইউটিউব চেনেলত অভিনয় শিল্পী হিচাপে জড়িত থকা হ'ল, আৰু আচলতে ইয়াৰ কাৰ পৰা আকৰ্ষিত হ'লা, বা ইয়াত কোনোবা গুৰু আছে নেকি, বা কাৰ পৰা এই গোটেই বিষয়টোৰ প্ৰতি বেছি অনুপ্ৰাণিত হ'লা? প্ৰথমে এই কথাখিনি জানিব বিচাৰোঁ। হয়, নিশ্চয়কৈ আমাৰ গুৰু আছে। তেখেত হৈছে মিঠু বড়ো ছাৰ। তেখেতে আমাক যথেষ্টখিনি অনুপ্ৰেৰণা যোগাইছে। তেখেতে আমাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্টখিনি আমাক সহায় কৰিছে। আৰু এই ইউটিউব চেনেলটো তেখেতৰে হয়, আৰু তেখেতৰ ইউটিউব চেনেলত কাৰ্যনিৰ্বাহ কৰি থকা আমাৰ বেছি দিন হোৱা নাই, 2 মাহমান হৈছে। আৰু এতিয়াতো বহুল প্ৰচলিত আকৌ, যিহেতু ডিজিটেল মাধ্যম হয়নে? গতিকে ইউটিউব চেনেলৰ যথেষ্ট জনপ্ৰিয়তাটো আছে। সৰ্বতে ইউটিউব চেনেলৰ মানুহৰ দৰ্শক অনুৰাগী যথেষ্টকৈ আছে। এই ইউটিউব যিটো চেনেল, এইটো ভিন্ন ৰসী হ'ব, ভিন্ন সুৰী হ'ব নহয়নে? ইয়াত গীত মাত অভিনয় সকলোখিনি আছে, সকলোখিনি ৰসে মিলি আছে ইয়াত। আৰু এইটো যথেষ্ট আচলতে ৰাইজে ইতিমধ্যে আদৰি লৈছে নহয়নে বাৰু? যথেষ্ট ভিউৱাৰ্ছ যথেষ্ট বঢ়াটো লক্ষ্য কৰিছোঁ আমিও। আৰু যিয়ে নহওক, ইয়াত যিহেতু অভিনয় কৰিলে বহি থাকি অভিনয় কৰাটো হয়তো সম্ভৱ নহয় হয়নে বাৰু? তথাপিও কথা বা অভিনয়ৰে কিবা প্ৰথম অৱস্থাত তুমি এটা কিবা দেখুৱাব পাৰিবা নেকি, তেনেকুৱা পাৰফৰ্ম? হয়, আমি দুজনে দেখুৱাব, একেলগে দেখুৱাব। ঠিক আছে, এটা যিকোনো তোমালোকৰ ভাল লগা ইচ্ছামতে প্ৰথমতে আমাৰ স্পটনিউজ অসমৰ দৰ্শকসকলৰ বাবে অকণমান প্ৰদৰ্শন কৰাচোন। আপুনি সাজুনে? হয়, সাজু দে। ফাংফুং, তই বহুত চৌৰা মাৰাহে, অলপমান কমো শুনছা, কমো। এই বাদুকাই, তই মোক ভাই লাজত পেলাব খুজি থাকা দেই। কেতিয়া মই চৌৰা মাৰা দেখা পালি? হে, তই কিয় চৌৰা নামাৰবি? তই কেৱল কৈ থাকা মুখ্যমন্ত্ৰীয়ে ফোন কৰিছি তোক। কৰিছি তোক? মুখ্যমন্ত্ৰীয়ে যদি তোক ফোন কৰিছি, তই এনে মুখ্যমন্ত্ৰীয়ে ফোন কৰা মানুহটোই তই বাৰু চাইকেল লৈ খোজকাঢ়ি এই বেটাৰী গাড়ীত ঘূৰি ফুৰা না? এই বাদুকাই, মোক কিন্তু ইমান সৰু সুৰা মানুহ বুলি তই নাভাববি দেই। তই চাইকেল এই বেটাৰী গাড়ীৰ কথা তই কৈছা? এই 2 দিন পিছত চাই থাক, এই কালাইগাঁও অঞ্চলত ঠাৰ খাৰা কৰি আছো মই। তোৰ চকুৰ ওচৰতে মই ঠাৰ খাৰা কৰিম, তোৰ এই ঘৰৰ ৰাস্তাৰ আগেদি লৈ যাম মই ঠাৰ। ফাংফুং, ইমান নকবি শুনছা, মোৰ নিচিনা মাথা মাৰ। দুখান মাথা মাৰছো, দুখান। কি দুখানে? কি দুখান? নাইট চুপাৰ দুখান মাথা মাৰছো। কেইদিনমান পিছত এই কলাগাঁও অঞ্চলটোত চাই থাক, মোৰ নাইট চুপাৰ চলি থাকবো। হবুৱে পাদুকাই, বহুত বেছি নকবি। তই নাইট চুপাৰ কিনবি? তই পাদুকাই, তই যদি নাইট চুপাৰ কিনা, মই সেই ভোলাবাৰীত তেলৰ ডিপু পাতিম, তেতিয়া তই মোক সেইটো নাইট চুপাৰত তেল ভৰাব লাগিলি মোৰ ভৰিত পৰবা লাগব। তোৰ ভৰিত ঘেণ্টাও নপৰো মই। লাগা হলি মোৰ নাইট চুপাৰত ফ্ৰেছ মাল ভৰাই আহিম। তোৰ নিচিনা 2 নম্বৰী মাল মই নভৰাও শুনছা? তোৰ সেই তেলৰ ডিপুত মই খেতি কৰাত নাই। চাই ল'ম পাদুকাই। মোৰ নাইট চুপাৰ যাব ডিব্ৰুগড়, এই অৰুণাচলত ডাইৰেক্ট ভৰাই লৈ আহিম। ডিব্ৰুগড়ত ডাইৰেক্ট ভৰাই লৈ আহিম, তথাপিও তোৰ তেলৰ ডিপুত নোসোমাও। হৈছে তোৰ নাইট চুপাৰৰ কথা বাদ দি। বাৰু থাৰৰ জেগাত থাৰ থাকিলে বাৰু মোৰ, তাৰ পিছতো মই 2টা হাতী কিনিম, 2টা। এটা সেই নাগালেণ্ডত থম, এটা সেই মেঘালয়ত থম। তোৰ নাগালেণ্ডত মেঘালয়ত থোৱা হাতীৰ কথা তই বহুত ওপৰত কথা কৈছা। বহুত ওপৰত কথা কোৱা নাই, যি কৈছো সঁচা কথা কৈছো। আৰু তোৰ চকুৰ ওচৰতে এইখন হাতী লৈ যাম, তেতিয়া তই চাই থাকিবি তোৰ ঘৰৰ সেই বেৰাৰ ফাকেদি। ফাংফুং, তই বহুত কোৱা, তথাপিও শুন মোৰ কথাখিনি। এই যি নদীৰ কাষত 40 বিঘা মাটি আছে মোৰ, সেই মাটিত মই কলৰ বাগান বনাম। তোৰ হাতী তাতে নাযাব। তই তাত কেইদিন নাগবি নাগালেণ্ডত? তই একদিন হলেও তই মোৰ কলৰ বাগানত নিবাই লাগব তেতিয়া। বাদ দি মই সেই ওপৰেদি ফাংফুং, ওপৰেদি সেই যেতিয়া এৰোপ্লেন নিম, তেতিয়াহে তই গম পাবি মোৰ এই ফাংফুং চৌধুৰী কি বস্তু। হৈছে অলপমান কম হ'ব পাইছা? কমো কি কমামেই?
মই যিখিনি কৈছো সঁচা কথা কৈছো তাতে আৰু কমাব লগাকে কিবা থাকিল নেকি দিনৰ দিনৰ কাম বন নাই হে ফাং ফুংটোৰ ঘূৰি ফুৰা খৈনাৰে ভাত সাজ ৰান্ধি দিছি কি নাই খাই বইতো ঘূৰি ফুৰা বেলেগ কাম নাই তোকতো বেলেগ কাম কৰা দেখাই নাপাওঁ ইমান চৌৰা মাৰি থকা মোৰ লগত চৌৰা মাৰা মাৰি কিন্তু ভাই খৈনাকৰ মাজত নোসোমাবি দেই তোক কৈ দিছো মই খোলা খুলিকে মোৰ ঘৈণাক তই মাজত সোমাইছা তোৰ ঘৈণাৰে কিমান ভালে এই জাতীয় বিদ্যালয়টোকো চলি থবা যায় আজিলৈকে তোৰ ঘৈণাৰে ঘৰত আহিয়ে পোৱা নাই এই মোৰ তিৰি কথা থৈ দিয়ে মোৰ তিৰি মই বাদে দিছো কি বাদে তিৰি কথাটো মাথা মাচোন তই নিজতটো মাথা মাৰ মোৰ তিৰি মোৰ ঘৰতে আছে মই খুৱাইছো বুৱাইছো লাগিলি মই বাৰু ফালতু ফুৰাকে ঘূৰি ফুৰছো তথাপিও কিন্তু মই তিৰি খাই থালত উঠাই ঘূৰাই লৈ ফুৰিম 2 দিন দেখা পাম খৈনাৰে কিমান খাইছি কিমান পিন্ছি আমিও জানো এই ফাংফুং এই যেতিয়া মোৰ তিৰি এৰোপ্লেনত উঠি সেই গৰু খুটি পথাৰত পৰব তিতা তই চাই থাকবি গৰু খুটি পথাৰত এৰোপ্লেন পৰব তোৰ ইতিমধ্যে মই বুকিং কৰা এটা লাইন লৈছোৱে শুনছা ভাল লাগিল ধন্যবাদ আচলতে যথেষ্ট ভাল লাগিল যে হাস্যমধুৰ অভিনয়ৰ জৰিয়তে আচলতে ইজনে সিজনক যিটো চৌৰাম হাস্য আমাৰ হেৰি ভাষাত চৌৰা কয় যথেষ্ট এইটো এটা কলা আচলতে এইটো ইমান সহজ নহয় তথাপি ভাল লাগিল আচলতে অভিনয়ৰ শৈলীৰে কৰিব পাৰিলে বেছি ভাল হ'লহেঁতেন তথাপি বহিয়ে কৰিব লগা হৈছে তথাপি ভাল লাগিল ধুনীয়া ইয়াত কিছু শব্দ আমাৰ কথিত শব্দ বাক্য ইয়াত প্ৰয়োগ কৰা হৈছে ভাল লাগিল আৰু এই যে ইউটিউব চেনেলৰ যিবিলাক নাটকৰ অভিনয় কৰা হয় ইয়াৰ স্ক্ৰিপ্টবিলাক কোনে লিখে আমাৰ মিঠুৰ ছাৰে লিখে তেখেতে স্ক্ৰিপ্ট লিখে আৰু পৰিচালনা কোনে কৰে পৰিচালনা তেখেতে কৰে আমাক নাটকবোৰ শিকায়ো তেখেতে অভিনয়টোও শিকায় ভাল কথা আৰু ইউটিউব চেনেলৰ সমান্তৰালভাৱে কিবা আন কিবা মঞ্চত যিহেতু বহুত দিনো হোৱা নাই চাগে হয়নে আন মঞ্চত কিবা তেনেকুৱা আমন্ত্ৰণ কৰি বা পাৰফৰ্ম কৰা হৈছে নেকি ক'ৰবাত তেনেকৈ মই স্কুলীয়া জীৱনৰ পৰাই অকণমান কৰি আহিছোঁ মানে এতিয়া আমি কোচ হয় অভিচি কুচান নৃত্যত মই এতিয়া বৰ্তমান হেৰি কৰি আছোঁ নৃত্য প্ৰদৰ্শন কৰি আছোঁ ঠিকে আছে এইটো ভাল কথা আন এটা কথা যে ধৰিত্ৰী তুমি পঢ়া শুনা কেনেকুৱা কৰি আছা মোৰ পঢ়া শুনা ঠিকে চলি আছে কিমান পালাগৈ এতিয়া সদ্যহতে মই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছোঁ কোন কলেজ প্ৰেচিডেন্সি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল টংলা ঠিক আছে আৰু তোমাৰ পঢ়া শুনা মই পঢ়া শুনা হাই ছেকেণ্ডেৰী পাছ কৰি মানে বিএড এডমিশ্যন লৈ দুটা হেৰি কৰিলোঁ মানে ছেমিষ্টাৰ তাৰপিছত আৰু নগ'লোঁ মানে অলপমান অসুবিধা হ'ল তেতিয়া অলপমান হেৰি ঠিকে আছে তথাপি মানে পঢ়াৰ আচলতে কোনোদিন শেষ নহয় আৰু তোমাৰ এতিয়াও মন যায় তোমাৰ লক্ষ্য কৰিছোঁ যে তুমি ইতিমধ্যে সাংসাৰিক জীৱন আৰম্ভ কৰিছা এই সাংসাৰিক জীৱন আৰম্ভ কৰাৰ পিছতো এনেধৰণৰ অভিনয় শিল্পী বা সাংস্কৃতিক জগতত যি জড়িত হৈ আছা নিশ্চয় এজনে আনজনক ইয়াৰ সমৰ্থন দিব লাগে বুজাবুজি থাকিব লাগে যে তোমাৰ মানে বিশেষকৈ স্বামীয়ে এনেধৰণৰ বিষয়ত জড়িত হৈ থাকোঁতে কিবা বাধা বা সমৰ্থন দিয়ে নি কোনটো দিয়ে মানে মোৰ যিকোনো কৰ্মৰ ক্ষেত্ৰতে মানে মোৰ হাজবেণ্ডৰ বহুতো মানে হেৰি আছে মানে ছাপৰ্ট আছে মোক প্ৰথমে মই যেতিয়া নৃত্যত গৈছিলোঁ তেতিয়া মোক তেখেতে লৈ গৈছিলে এতিয়া বৰ্তমান অভিনয় যেতিয়া জড়িত হ'লোঁ অভিনয়টো তেখেতে মোক হেৰি কৰি অনুপ্ৰাণিত কৰিছে মানে আৰু পৰিয়ালৰ কোন আছে তোমালোকৰ মোৰ পৰিয়ালত এতিয়া বৰ্তমান মা দেউতা শাহু আৰু শহুৰ আৰু মোৰ স্বামী আৰু এজনী মোৰ ছোৱালী আছে অকণমানি আৰু তোমাৰ কোন আছে পৰিয়ালত হয় মোৰ পৰিয়ালত মোৰ মা আছে মোৰ দেউতা আছে আৰু মোৰ ভণ্টি আছে আৰু মই আৰু এই গোটেই তোমালোকৰ ইউটিউব চেনেলত যেতিয়া যিকোনো অভিনয় বা হাস্য ৰঙী যিবিলাক কথা বাৰ্তা গীত ইত্যাদি যেতিয়া ৰেকৰ্ডিং কৰি থাকে এই ৰেকৰ্ডিং কৰিলে কেতিয়াবা হাঁহি নুঠেনে না আমাৰ এইটো কৈ দিয়া যায় যে সিৰিয়াসলি কৰিবলৈ কয় সেইবাবে বহুতো কষ্ট থাকে তো সেইবাবে আমিও অলপ বুজি মানে আমি ইমান হাঁহি ফিচিঙি কৰি নাথাকো তথাপিও তাৰ মাজতে কেতিয়াবা হাঁহি ওলাই যায় এনেকুৱা যেতিয়া বেছিকৈ কমেডি হয় মানে তেতিয়া অলপমান তেনেকুৱা কমেডি আৰু ভিন্ন হুৰি যিহেতু আছে তেনে আন এটা কিবা প্ৰদৰ্শন কৰি দিব পাৰিবা নেকি এতিয়া ছিংগুল হওক বা দুগৰাকীয়ে হওক তেনেকুৱা মই এটা বাৰু ডাইলগ এটা কৈ দিছোঁ মই যেতিয়া হাই স্কুল শিক্ষা আৰম্ভ হৈছে মোৰ পশ্চিম শিলপুতা হাই স্কুলত আৰু তাত মই বহুতো ধৰণৰ নাটকবোৰ কৰিছিলোঁ কৰোঁতে মই তাতে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপেও পুৰস্কাৰ পাইছিলোঁ আৰু গতিকে সেই পুৰস্কাৰটো মই পাইছিলোঁ এটা ডাইলগৰ ওপৰত গতিকে সেই ডাইলগটোকে অলপ ক'বলৈ ওলাইছোঁ ধৰিত্ৰী তুমি কোৱাচোন বাৰু যোৱাৰ ভাতা মানে কি ছাৰ মই নেকি ৰ'ব দেই ছাৰ মই অলপ ভাবি ল'ব লাগিব বহুত দিনৰ আগতে ছাৰ এল পি স্কুলতে পঢ়িছিলোঁ নহয় হ'লেও বাৰু অলপ কৈ দিছোঁ ছাৰ যোৱাৰ ভাতা মানে মনত পৰছি চুৰুত চাৰাত পানী পৰি
পানী পৰি হ'ল গাটা গাটাৰো গাটা মস্ত গাটা সেয়ে হ'ল জোৱাৰ ঘাটা সুন্দৰ সুন্দৰ ভাল লাগিল ইয়াত যথেষ্ট আৰু এই সংলাপেৰে তুমি ইতিমধ্যে বিদ্যালয়ত হাইস্কুলীয়া জীৱনত তুমি অভিনয় তাত পুৰস্কাৰ বুটলিবলৈ তুমি সক্ষম হৈছা আৰু তুমি তেনেকুৱা কিবা মনত পৰে নেকি আমি বেছি দিন হোৱা নাই কেইদিনমান আগতে আমি কৃপণক বঁটা প্ৰদান হয় শ্ৰেষ্ঠ কৃপণক বঁটা প্ৰদান নামেৰে এটা মানে অভিনয় কৰিছিলোঁ তাৰে অলপ ঠিক আছে ঠিক আছে ঠিক আছে দেৱৈ তহঁতে কিয় আহিলি এতিয়া নকৰা কিয় হে পাদুকাই আমি এটা কথা চিন্তা কৰিছোঁ আমিতো এটা বঁটা দিবা উঠছোঁ বঁটা দিবি কি বঁটা শ্ৰেষ্ঠ কৃপণ বঁটা শ্ৰেষ্ঠ কৃপণ বঁটা ইটো আকৌ কেনেকুৱা বঁটা কেনেকুৱা মানে নকবি শুনছা তাতে কি থাকো তাতে এখন গামোচা থাকবো ডাঙৰ ফুলৰ গামোচা ডাঙৰ শৰাই এখন থাকবো তাৰপিছত সম্বৰ্ধনা পত্ৰ এখন থাকবো মাত্ৰ তই আমাক 30,000 টকা মান দিবা লাগব মই 30,000 টকা দিবা লাগব তোৰ আকৌ ৰাইজৰ ওচৰত আমি আকৌ সন্মানখিনি দিম নহয় বাৰু দিবা লাগব সেই বস্তুখিনি আনোতে কিমান পইচা খৰচ হ'ব সেইটো কৈছোঁ মোক কিমান পইচা খৰচ হ'ব মানে আমি তাত বজাৰত যাব লাগব কিনবা লাগব বস্তু পাতিৰো বহুত দাম হৈছে নহয় গতিকে বেছি নালগে 30,000 মান দিবি বাকীখিনি আমি কমিটিৰ ফালৰ পৰা মিলাম দে হয় নেকি ৰহ মই চলিটোক কৈ খানা মই সেইখিনি বস্তু আনবা দিম শুনছা আনবা দিয়াৰ পিছত তহঁতে একবাৰ আহিবি মোৰ তাত লাগি তহঁতে বাজেটটো কৰি লৈ আহিবি তহঁতৰ আহিম মোৰ বাজেটটো মই কৰিম তাৰপিছত পইচা দিয়া মাথা মাৰিম শুনছা কি কয় ভাই আজিয়ে লাগব পইচা আমি কালি পৰহি ভিতৰত বজাৰ কৰিব যাম নহয় তই কি আনবা খুজিছা সেইটো আমাক কচোন মই আনিম জাপি 20 টকীয়া এটা জাপি 20 টকীয়া জাপি সেই গামোচাখন আছে মোৰ এই ক'ৰবাত পোৱা তাৰপিছত চেলেংখান বুলি কৈছা চেলেংখান মই সেই মিঠুবৰ ৰূপে লৈ আহিম তাৰপিছত আৰু কি লাগব তই ইমান মাথা মাৰা শৰাই এই মূৰ্তিটো বিয়া কৰি আনোতে তামোল পাণ দিছিল নহয় শৰাইখানত সেইখন হ'লেও হ'ব দেখোন আছে ভাদুকাই হ'ব দে তই এইগিলা মাথা মাৰিব নালাগে শুনছা আমি জৰবা নহয় আমি তহঁতক পইচাখিনি দিলিয়ে হ'লে ভাই আমি আনিম দে তই ক'ত 20 টকীয়া জাপি বিচাৰি থাকিবি তই শুনছা তই মোক কৃপণ বঁটা শ্ৰেষ্ঠ কৃপণ বঁটা মোক দিবা নালাগে মোৰ ঘৰতে আছে হ'ব ভাদুকাই মই পইচাৰো দিয়াত নাই মই বস্তুও লোৱাত নাই মোৰ আছে হ'ব ভাই গম পাইছোঁ তই সঁচাই শ্ৰেষ্ঠ কৃপণ তোৰ আমাক পইচাৰো নালাগে তই যি কিনা কিনবি আমি বেলেগক দিম বঁটা হ'ব দে ঠিকে আছে আচলতে এইটো এটা যথেষ্ট তাৎপৰ্যপূৰ্ণ যে সাম্প্ৰতিক সমাজ জীৱনত বিশেষকৈ বঁটা বাহন এইটো যোগ্যজনে পায় যোগ্যজনে পোৱাটো ভাল কাৰণ সেই বঁটা বা বাহনে আচলতে সেই মানুহগৰাকীক ভৱিষ্যত দিনত অতি দায়বদ্ধতাৰে সমাজৰ কাম কৰাৰ ক্ষেত্ৰত এটা অনুপ্ৰাণিত কৰে কিন্তু তাৰ সমান্তৰালভাৱে বিভিন্ন লোকেও কিন্তু অযোগ্য মানুহেও বঁটা কিন্তু লাভ কৰে যিটো এটা বহুল অভিযোগ উত্থাপন হৈ আছে প্ৰচলিত হৈ আছে গতিকে এই কথাখিনি যদিও কম সময়ত কম কথা এই কম কথাৰো কিন্তু এই এটা যথেষ্ট এটা বাৰ্তা বহন কৰা হৈছে এইটো সঁচাকৈ ভাল সঁচা আচলতে প্ৰাসংগিক বিষয় যিয়ে নহওক আন এটা যে যিহেতু ইউটিউব চেনেলৰ সৈতে জড়িত হৈ থকা যে ইউটিউব চেনেলত জড়িত থকা তোমালোকে বিশেষকৈ কাক ফ'ল' কৰা তোমালোকে আমি খিতেইকাই আৰু তেলচোৰা এওঁলোকক আমি মানে আৰু ফ'ল' কৰোঁ ঠিকে ভাল লাগে সিহঁতৰ ভিডিঅ'বিলাক ভাল লাগে বাৰু ঠিকে কথা আমিও চাওঁ আচলতে খিতেইকাই খ্যাত দীপজ্যোতি ডেকা নহয় আৰু তেলচুৰি আমিও চাওঁ আমি নচোৱা নহয় আন এটা কথা যে তোমালোকে এই ভিন্ন সুৰী অভিনয়ৰ শৈলীৰ উপৰিও আন কিবা তেনেকুৱা কি কৰি ভাল পোৱা তোমালোকে মই খেলি ভাল পাওঁ কি খেলা তুমি মানে মই ফুটবল খেলিছিলোঁ আগতে ফুটবল খেলিছিলোঁ তাৰপিছত বাকী মানে খেলা ধূলা গোটেইখিনিয়ে ভাল লাগে তুমি ইমান ধুনীয়া খেলা ধূলা কৰা তেনেকুৱা কিবা চৰকাৰী কৰ্ম সংস্থাপনৰ কাৰণে তুমি চেষ্টা কৰা নাছিলা নেকি মানে কৰিছোঁ কিন্তু যিহেতু বয়স এতিয়াও আছে বিবাহিত হোৱাৰ পিছতো বহুতো পুলিচ দুবাৰ মই ফৰেষ্ট গাৰ্ডৰ একবাৰ কৰিছোঁ এবাৰ পুলিচৰ কৰিছোঁ মানে পুলিচৰ অলপমান হাইটটোৰ কাৰণে অলপমান হেৰি হৈ গৈছে এতিয়া আকৌ ফৰেষ্ট গাৰ্ডত মানে ভৰিত মই ইয়াতে যেতিয়া প্ৰেক্টিচ কৰি আছিলোঁ আমাৰ ওচৰৰ ফিল্ডত দৌৰাৰ তেতিয়া মানে ভৰিত শিলগুটি দুখ পাইছিলোঁ তাৰ কাৰণে মই তাতে দৌৰাত অসুবিধা পালোঁ তাৰ কাৰণে মই সেইটোত ঠিক আছে এতিয়া বৰ্তমান এপ্লাই কৰি আছোঁ এপ্লাই কৰি থকা হৈছে গতিকে চেষ্টা কৰি থাকিলে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিবা আমি সেই আশাবাস কৰিছোঁ আৰু তুমি
কিবা তোমাৰ বয়সো যিহেতু কমি আছে তুমি হায়াৰ ছেকেণ্ডেৰী লেভেলতে আছা তথাপি কি আন আৰু কিহত জড়িত আছা তুমি যেতিয়া মানে কলেজত আৰু মানে প্ৰগ্ৰেমবিলাক হয় তেতিয়া মই তাত আৰ্টত ভাগ লওঁ আৰ্ট কৰি ভাল পোৱা আৰু কলেজত কেতিয়াবা কিবা হ'লে মানে মই অভিনয় কৰোঁ অভিনয় কৰা তেতিয়াহ'লে পঢ়া শুনা নিজৰ পাঠ্যপুথিৰ উপৰি আন গ্ৰন্থ কিবা পঢ়া নে নপঢ়া আন গ্ৰন্থ মাজে সময়ে পঢ়োঁ পঢ়ি ভাল পোৱা নে তুমি এইটো চাগে পঢ়া ন যিয়ে নহওক আমিও অনুষ্ঠান চমু চাপি আহিছে যে আন এটা কিবা তেনেকুৱা বিশেষ এটা পাৰফৰ্ম কৰি দিবা নেকি তেনেকুৱা অভিনয় ভিন্ন সুৰি বা ভিন্ন ৰসৰ মাজেৰে কিবা তেনেকুৱা অভিনয় কৰিব পাৰিবা নেকি আন এটা কিবা বিশেষ মনত আছে নেকি ছুটি হ'লেও হ'ব কথা নাই যদি বিশেষ হেৰি নাই এখেতে মানে আৰু মোক সুধিব সমবায় মানে কি আৰু উত্তৰটো মই দিম ঠিক আছে সমবায় মানে কি ধৈৰ্য্য সমবায় মানে কি সমবায় মনত পচিলেই আকৌ নোহোৱা হ'ল দেখিছানে হেৰি নেকি খুৰাৰ কান্ধত কটা যায় মোমাৰ কান্ধত বতাহ পায় সেই হ'ল সমবায় হয় দে সেইটোৱে জানো দে সমবায় এইটো মানে ডেফিনিশ্যন ঠিকে আছে তেনেকুৱা বৰ দীঘলীয়া সংলাপ হয়তো বা অভিনয় মনতো নাথাকে বাৰু কাৰণ হঠাৎ হয়তো স্ক্ৰিপ্ট ৰাইটাৰে যিটো লিখি দিয়ে সেইটো মঞ্চত আকৌ হেৰি কৰে এইটো স্বাভাৱিক কথা যিয়ে নহওক তোমালোকে যিটো এটা মই আৰম্ভণিতে কৈছিলোঁ যে প্ৰচুৰ সম্ভাৱনা আছে কাৰণ যত্ন কৰিলে ৰত্ন পায় গতিকে তোমালোকে যিটো বয়স আছে প্ৰণালীবদ্ধভাৱে আমি তোমালোকৰ যিহেতু স্ক্ৰিপ্ট ৰাইটাৰ বা পৰিচালক তোমালোকে নাম লৈছা ইতিমধ্যে মাননীয় মিঠু বৰদেৱ তেখেতৰ যথেষ্ট অভিজ্ঞতা আছে দীৰ্ঘদিন ধৰি তেখেতে বিশেষকৈ সাংস্কৃতিক জগতত আত্মনিয়োগ কৰি আছে অভিজ্ঞতা বুটলিবলৈ সক্ষম হৈছে আমি আশাবাদী যে তোমালোকে এই অভিনয় শৈলীৰ জৰিয়তে মানুহৰ আচলতে মুখত আমাৰ হাঁহি নোহোৱা হৈছে বিভিন্ন মানুহে বিভিন্ন মানে অভাৱ অনাটনত জৰ্জৰিত হৈ আছে তেনেকুৱা মুহূৰ্তত তোমালোকৰ সেই অভিনয়ৰে মানুহক মানে হহুৱাবলৈ চেষ্টা কৰা হৈছে এইটো এটা সুন্দৰ প্ৰচেষ্টা সুন্দৰ প্ৰয়াস সেইখিনি কথা নিশ্চিতভাৱে তোমালোকে ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা আৰু তাৰ সমান্তৰালভাৱে তোমাৰ যিহেতু তুমি এগৰাকী ছাত্ৰী হৈ আছা তুমি পঢ়া শুনা অব্যাহত ৰখা তুমি ইতিমধ্যে আনৰ ঘৰৰ বোৱাৰী হ'লা ঘৰৰ পৰিয়ালৰ লগত থাকিবই লাগিব তাৰ সমান্তৰালভাৱে তুমি চৰকাৰী যি কৰ্মসংস্থাপনৰ কাৰণে তুমি কৰ্মসংস্থাপনৰ দৌৰত যিহেতু গৈ আছা তোমাৰ লক্ষ্যত নিশ্চিতভাৱে উপনীত হ'ব তাকে কামনা কৰি আজি এইখিনি সময় তোমালোকে দি ইয়াত যিখিনি তোমালোকৰ অভিনয় শৈলী আৰু কথাৰ মাজেৰে আমাক যিখিনি সময় দিলা তাৰ কাৰণে পুনৰবাৰ ধন্যবাদ জনাইছোঁ দুয়োগৰাকী তোমালোকৰ উজ্জ্বল ভৱিষ্যত